নমস্কাৰ মৰমী কিটচেন এণ্ড ব্লগলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ব্লগ বুলি এইকাৰণে কৈছোঁ, মোৰ আগতে চেনেলটো কিটচেন আছিলে, এতিয়া ব্লগ কৰিলোঁ কাৰণ জানেই দেশৰ পৰিস্থিতিবোৰ ইমান বেয়া হৈ আছে। সেইকাৰণে ভাবিলোঁ মই ঘৰতেনো কি কৰি থাকোঁ, যিহেতু এইখিনি সময়ত এনেই আছোঁ, ক'তো বাহিৰত যাব নোৱাৰি। আৰু আপোনালোকেও বাহিৰত নোলাব, ঘৰতে থাকক, সুৰক্ষিত থাকক আৰু ক'ভিড প্ৰট'কলসমূহ মানি চলক। সেইবাবে ভাবিলোঁ মই এটা ব্লগ কৰি দিওঁ। আৰু আপোনালোকে নিশ্চয় দেখিছে, থাম্বনেইল দেখি গম পাইছে যে মই এটা তিতাকেৰেলাৰ ৰেচিপি আগবঢ়াইছোঁ। সেয়া তিতাকেৰেলা মোৰ ঘৰতে অকণমানি বাগিচা এখনতে কৰিছোঁ। এই বাগিচাখন আপোনালোকক এতিয়া দেখাম আৰু তাৰ পৰা তিতাকেৰেলা ছিঙি আৰু ৰেচিপিটো বনাম। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো ভাল পাব বুলি আশা কৰিলোঁ। এইখনেই হৈছে আমাৰ তিতাকেৰেলাৰ খেতি, আৰু বহুতো কিবাকিবি খেতি কৰিছোঁ বাৰু, দেখুৱাই যাম আপোনালোকক। প্ৰথমে ইয়াত তিতাকেৰেলাৰ মানে চাং পাতি দিছোঁ। ইয়াত তিতাকেৰেলা লাগি আছে, বেছি ছিঙা নাযায়, সেইকাৰণে পকিও যায় মাজে মাজে। আৰু সৰু সৰুও হৈ আছে, কেইটামান ডাঙৰ ডাঙৰো হৈছে। আজি ডাঙৰ ডাঙৰকেইটাকে ছিঙো ভাবিলোঁ। আৰু সেই চাংখনতে একেলগে আমাৰ ভাতকেৰেলাও দিয়া আছে। এয়া ভাতকেৰেলাৰ লাগিছে, বেছি লগা নাই, এটা দুটা লাগিছে বাৰু। আৰু এইজোপা আমাৰ বেঙেনাৰ গছ, সৰু হৈছে, ফুলিছে, লগা নাই। তাৰপিছত এইডাল হৈছে জলকীয়াৰ পুলি, জলকীয়া লাগিছে এটা দুটা। আৰু এইজোপা আমাৰ নেমু টেঙাৰ গছ, নেমু লাগিছে, এতিয়া বৰ্তমান সৰু হৈ আছে, ডাঙৰ হ'ব বহুত বাকী আছে। আপোনালোকে নেমু খাই ভাল পায়নে? মই কিন্তু বহুত ভাল পাওঁ নেমু খাই। এয়া সৰু হৈ আছে, বহুত সৰু হৈ আছে, ডাঙৰ হ'বই আৰু এডাল ভাতকেৰেলাৰ পুলি উঠাই দিছোঁ, চাঙত উঠিব দেৰি আছে, সৰু আছে। আৰু এইজোপাও জলকীয়া। আপোনালোকে কোনে কোনে জলকীয়া খাই ভাল পায় মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। এতিয়া মাক লৈ আহিলোঁ মই তিতাকেৰেলা ছিঙিবৰ কাৰণে, যিহেতু মই কেমেৰা কৰি আছোঁ ন। এয়া মা ছিঙিব ধৰিছে আৰু তাকে পকিয়ে গ'ল, এইটো অকণমান দেৰিও হ'ল ছিঙাতে। এয়া মা এতিয়া ছিঙি আছে, আপোনালোকে চাই থাকক। এয়া এইটো পকিলে আৰু ডাঙৰ হৈছিলে। এইয়া আমাৰ তিতাকেৰেলা আজি হ'লে এসাঁজমান খাব পৰা আজি। বহুত ওপৰতো লাগি থাকে, গমেই নাপায়, পাতৰ মাজত থাকে যে। তথাপিও মায়ে বিচাৰি বিচাৰি আজি ওলাইছে আৰু। সেয়া একেলগে ভাতকেৰেলা দুটা লাগিছে, মায়ে দেখা পালে ভাতকেৰেলা দুটাও ছিঙি লওঁ, নহ'লে পকি যাব। ডাঙৰ হৈছে, বেছি লগা নাই, এটা দুটাকৈ লাগি আছে, এই দুটাকে আজি ছিঙো। এইটো এটা আৰু এইটো ক'ৰ মাজত লাগিছে একদম। এয়া দুটা হৈ গ'ল আজি এসাঁজৰ। মই তিতাকেৰেলাখিনি আনি ভালদৰে ধুই ল'লোঁ। এতিয়া যিহেতু বনাওঁ আৰু ভালদৰে ধুই লৈ এতিয়া তিতাকেৰেলাখিনি কাটি লওঁ আৰু ৰেচিপিটো বনাওঁ। এটা পকিছিল যে সেইটো দি দিছোঁ, বেছি পকাটো দিয়া নাই বাৰু, সৰুকৈ অলপ পকাটো দিছোঁ। আৰু এতিয়া ভালদৰে কাটি লওঁ এইখিনি, সৰু সৰুকৈ মিহিকৈ কাটি লওঁ, ডাঙৰ ডাঙৰকৈও কাটিব পাৰে, মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু অকণমান কেঁচা বুট দি দিছোঁ, মানে ৰেচিপিটোত বনাম। কেঁচা বুট লৈছোঁ অলপ, আৰু
জলকীয়া 4টা লৈছোঁ, বেছি লোৱা নাই। যদি আপোনালোকে বেছিকৈ জলকীয়া খায় তেতিয়াহ'লে বেছিকৈও ল'ব পাৰিব। মই আজি 4টাই দিছোঁ। কেৰাহীখন ভালদৰে গৰম কৰি লৈ তাতে মিঠাতেল দি দিছোঁ। আৰু এতিয়া তিতা কেৰেলা আৰু কেঁচা বুটখিনি দি দিছোঁ। একেলগে মই জলকীয়া 4টাও দি দিছোঁ আৰু ভালদৰে এতিয়া মই লৰাই দিছোঁ। ভালকৈ ভাজি ল'ম তিতা কেৰেলাখিনি, 10 মিনিটমান ভাজিম। ভালদৰে ভাজি ল'ব 10 মিনিটমান। তাৰপিছত 10 মিনিটমান ভজা হোৱাৰ পিছত মই ঘৰুৱা কলা খাৰ দিছোঁ, ঘৰতে বনোৱা হেতাখনেৰে জোখমতে দি দিছোঁ। আপোনালোকেও জুখি দিব। যদি বেছি খাৰ হয়, জাৰ থকা বুলি যে কয়, তেনেহ'লে অলপমান দিলেও হ'ব। আৰু চৌদাও ব্যৱহাৰ কৰিব পাৰে আপোনালোকে, চৌদা খাৰ। মই ঘৰুৱা খাৰে ব্যৱহাৰ কৰিলোঁ বাৰু আজি। তাৰপিছত সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ আৰু অকণমান মই পানী দি দিছোঁ সিজিবৰ কাৰণে ভালদৰে। আৰু এনেওতো খাৰ দিলেতো সিজে, তথাপিও অকণমান পানী দিছোঁ ভালদৰে সিজিবৰ কাৰণে। আৰু আপোনালোকেও চৌদা খাৰ দিলেও আপোনালোকে পানী দি দিব ভালদৰে, যাতে তিতা কেৰেলাখিনি সিজি যায়। আৰু এবাৰ মই ভালদৰে লৰাই দিছোঁ। লৰাই দি মই ইয়াতে এখন ঢাকনি লগাই দিম ভালদৰে সিজিবৰ কাৰণে। এয়া 15 মিনিটমান পিছত মোৰ ঢাকনিখন গুচাই চালোঁ, সিজি গ'ল ধুনীয়াকৈ। আৰু হেতাখনেৰে ভালদৰে গোটেই তিতা কেৰেলা, বুট আৰু কেঁচা জলকীয়াটো যে দিছিলোঁ মই, গোটেই দিছিলোঁ যে, সেইকাৰণে গোটেইখিনি একেলগে হেতাখনেৰে ভাঙি দিব আৰু ভালদৰে লৰাই দিব, ভাঙি দিব। খাব টেষ্টি হ'ব তেতিয়া আৰু বেছিকৈ। আৰু মই এতিয়াহে হালধি গুড়িখিনি দি দিছোঁ, কাৰণ আগতে দি দিলে যিহেতু খাৰ আৰু হালধি মিহলি হ'লে ৰঙচুৱা হৈ যায় আৰু দেখিব বেয়া লাগে, সেইকাৰণে মই পিছত দি দিছোঁ। আৰু এতিয়া দেখিব ভাল হৈছে, খাবলৈও সোৱাদ হৈছে। এতিয়া আমাৰ ৰেডি হৈ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আৰু তাত থকা অল ন'টিফিকেশ্যনত ক্লিক কৰি দিব। তেন্তে ভিডিঅ'টো ভাল পাইছে বুলি আশা কৰি বাই বাই।